बिटिआर सरकारनि मददजों गसाइगाव सहराव गोदानै लुफुंजानाय गसाइगाव महकुमा सिनियर सिटिजेन्स एसोसिएशननि मावखुलिखौ दिनै एमएलए जिरन बसुमतारिया बेखेवनानै होयो। गोबाव समनिफ्रायनो सिनियर सिटिजेन्स एसोसिएशननि दैदेनगिरिफोरा मावखुलि गैयैनि जाहोनाव मेल मिटिं खालामनो थाखाय जोबोर जेंनायाव गोग्लैनो गोनां जायोमोन। बेखौ नोजोर लाखिनानैनो प्रमद बर' दैदेननाय बिटिआर सरकारा बे मावखुलिखौ लुफुंनानै होयो। बे मावखुलिखौ मोननो हानानै दिनै गसाइगाव महकुमा सिनियर सिटिजेन्स एसोसिएशननि गासैबो दैदेनगिरिफोरा गोजोननाय फोरमायो। আজি আমাৰ ইয়াতে গসাইগাঁও সাব ডিভিজনৰ আমাৰ সিনিয়ৰ সিটিজেন্স এছ'চিয়েশ্যনৰ ইয়াত অফিচ উদ্বোধন কৰা হৈছে। আমাৰ সন্মানীয় বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘৰখন আমাৰ সিনিয়ৰ সিটিজেনৰ নামত তেখেতে চেংচন কৰাই দিছিলে আৰু যিসকলে এই ঘৰখন বনোৱাৰ কাৰণে দায়িত্ব পাইছিলে ইহঁতে কম দিনৰ ভিতৰতে এই ঘৰখন সাজি উলিয়াইছে। আৰু লগতে আজিৰ এই শুভ অনুষ্ঠানত আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আহি নিজে উদ্বোধন কৰাৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। তাৰ কাৰণে মোক ইয়াত এই উদ্বোধন কাৰ্যসূচীখন সম্পন্ন কৰিবৰ কাৰণে দায়িত্ব দিছে। তাৰ কাৰণে মই ইয়াৰ পৰাই চিফ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মহান যিটো উদ্দেশ্য এই উদ্দেশ্যটো সাফল্যমণ্ডিত হ'ল। আজি এই জেগাত যিবিলাক আমাৰ চিনিয়ৰ চিটিজেনসকলে আছিলে সিহঁতে বহি মেলি কথা পাতিবৰ কাৰণে তেনেকুৱা এখন জাগা নাছিল, আৰু এইটো বনোৱাৰ পিছত আজিৰ পৰাই আমাৰ সন্মানীয় চিটিজেন পৰামৰ বা এছ'চিয়েশ্যনৰ যিমানবোৰ কৰ্মকৰ্তা আছে মিটিং হ'লেও বা এনেও অফিচ কৰিবৰ কাৰণে এইটো সুযোগ সুবিধাটো হৈ গ'ল। গতিকে মই ভাবোঁ নিশ্চয়কৈ আমাৰ গসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত সিনিয়ৰ চিটিজেন এছ'চিয়েশ্যনৰ আমাৰ সভাপতিকে আদি কৰি আমাৰ এডভাইজাৰসকল নিশ্চয়কৈ ইয়াত আনন্দ পাইছে, আৰু ভৱিষ্যতেও আমি তেনেকুৱাকৈ বিভিন্ন ধৰণৰ আমাৰ নাটনিসমূহ পূৰণ কৰিবৰ কাৰণে আমি সদায় চেষ্টা চলাই আছোঁ। গতিকে আজি এইটো উদ্বোধন কৰিবলৈ পাই নৈতে আনন্দিত হৈছোঁ, আৰু আজিৰ পৰা যাতে ভালকৈ এই অফিচখন চলাব পাৰে এইটো মই আমাৰ কমিটি ফালৰ পৰা মই কামনা কৰিছোঁ।